তো গাইজ এই দেখিছেনে কি সুন্দৰ পালেং লগত ধনিয়া সাইডত লাই মাজে মাজে দুই একোডাল সৰিয়হ এই যে পালেং ধনিয়া আৰু লাইখিনি দেখালোঁ হেঁপা পলুৱাই খালোঁ ৰাইজ হেঁপা পলুৱাই কৈছোঁ নহয় মানে কি হয় বিশ্বাস কৰক 10 টকা 10 টকা 10 টকাৰ গুটি আনিছোঁ মানে লাই 10 টকা পালেং 10 টকা ধনিয়া 10 টকা মুঠতে 30 টকা গুটিকে হেঁপা পলুৱাই বুলি কৈছোঁ নহয় 30 টকাৰ গুটি যদি 30 দিন খাওঁ 10 টকাকৈ হ'লেও 300 টকা পইচাটো ডাঙৰ নহয় গাইজ কথাটো হৈছে কি ঘৰৰ শাক খাইছোঁ কোনো ধৰণৰ ঔষধীকৰণ কৰা নাই ঔষধ ছটিওৱা নাই হেঁপা পলাই দিছোঁ এইবিলাক চাক পিঁয়াজ দিছিলোঁ ইয়াতে মাজে মাজে পিঁয়াজ কিন্তু তেনেকৈ নাগাজিল কিন্তু দুই এডাল গাজিছে এইবিলাক পিঁয়াজ দেখিছেনে এডাল দুডাল গাজিছে মাজতে বেছি গাজা নাই এইবিলাক কি হয় নাজানো আৰু এনেকুৱা আলুখিনি কিন্তু ধুনীয়া আছিল মজা কিন্তু এটা কথা আপোনালোকে গমেই পায় যিহেতুকে ঔষধ ব্যৱহাৰ কৰা নাই আপোনালোকেতো জানেই ঔষধ ব্যৱহাৰ নকৰিলে ভাল নহয় ঘৰৰ গোবৰ আছিল গোবৰ সাৰ দিছোঁ ইমান উন্নত হোৱা নাই নহ'ব কাৰণ যিহেতুকে আজিকালি ঔষধৰে যুগ তথাপিও কিন্তু মই চাইছোঁ আমাৰ গাঁৱৰ বহুতৰ লগত ৰিজাই চাইছোঁ কিন্তু বহুততকৈ ওপৰত আছে এই চাক কি সুন্দৰ লহপহকৈ বাঢ়ি অহা ভাল নহ'ব পাৰে কিন্তু গাঁৱৰ বহুততকৈ বহুততকৈ বহু ওপৰত আছে এই মাজতে দুডাল ৰঙালাও আছে কি লহপহকৈ আছে নেচাৰা দিছিলোঁ এইডাল উঠাই নাই এইকেইডাল ভাল হৈছে লাগিছে দেই লাগিব ধৰিছে আৰু এই ফুলিছে একদম বন্ধাকবি মই কৈছিলোঁ আগতে মানে বান নাখোৱা বুলি এতিয়া লাহে লাহে বান খাই আছে এইবিলাক বেঙেনা সুন্দৰকৈ বাঢ়িছে একদম মই মাটি তুলি দিছোঁ এইবিলাক মই অৱশ্যে মাটি তোলাটো দেখুওৱা নহ'ল কিন্তু এনেই দেখাইছোঁ কি সুন্দৰকৈ মাটি তুলি দিছোঁ চাওকচোন এনেকৈ মাটি কৰি ঢিপ কৰি দিছে এনেকৈ এইয়া কি ধুনীয়া ঢিপ বনাই দিছে এনেকৈ দেখিছেনে মাটি তুলি সুন্দৰকৈ ঢিপ বনাই দিছোঁ এইবিলাক ভেন্দি সুন্দৰকৈ ঢিপ বনাই দিছোঁ এনেকৈ এনেকৈ শাৰী কৰি 4টা লাইনত আছে ভেন্দি কিবা হয় যেনেকৈ লহপহকৈ আহিব লাগিছিল অহা নাই নহ'লেও কিন্তু বেয়া নহয় ভালে এইবিলাক মানে কি জানেনে ভাল লাগে কি ভাল লাগে মানে আগতেও দেখাইছোঁ আৰু এতিয়াও দেখাইছোঁ তাৰমানে এইটোৰ কাৰণে দেখাইছোঁ যে অলপ আগতে মানে আহি পেলাই দুয়োটা আমাৰ কইনা আৰু মই মানে এওঁ আৰু মই দুয়োটাই মানে কি এই শাক উঠাইছিলোঁ শাক উঠাতে মোৰ মানে মনত পৰি গ'ল ভাল লাগিছে ইমান হেঁপা পলুৱা খাইছোঁ পালেং শাক বহুত খাইছোঁ তাৰমানে এইবাৰ আগতে খাওঁ কিনি খাইছিলোঁ কিন্তু ঘৰৰ বোলে এইবাৰ হেঁপা পলাই খাইছোঁ সেইকাৰণে ভাল লাগে আকৌ ভিডিঅ' কৰি পেলাই দেখাইছোঁ বোলে মই কৰিছোঁ মই খাইছোঁ তেনেকুৱা নহয় ৰাইজেও দেখক ৰাইজেও মানে কৰক এনেকৈ সেইটোৰ কাৰণে আৰু কোনোবাই খুজিলে দিছোঁ সেইটো কথা নাই বহুতক দিব পৰা নাই কাৰণ এইটোৰ কাৰণে দিব পৰা নাই মই কৈছোঁ যে অকণমান কৰিছোঁতো 10 টকাৰ শাক মানে গুটি আনিছিলোঁ 10 টকাৰ গুটিনো কিমান হ'ব তথাপিও কিন্তু নিজে খাই পেলাই 2-4 ঘৰক দিব পাৰিছোঁ যিয়ে খুজিছে কিন্তু নিজে গৈ পেলাই দিয়া নাই যদি কোনোবাই আহি পেলাই খুজিছে দিব পাৰিছোঁ কিন্তু এইয়া কি সুন্দৰ ভাল লাগিছে ভাল এই মজা দেই এই বন্ধাকবি বান খাব লৈছে আৰু মই ভাবিছিলোঁ বান নাখাবই নেকি ঔষধ পাতি যিহেতুকে একো দিয়া নাই অলপ খাব লৈছে আৰু এতিয়া এইবিলাক বান লৈছে আৰু কমকৈ দি চাইছোঁ ঘৰত খাব পৰা কৰি তো গাইজ অৱশেষত এইটোৱে ক'ম অকণমান মাটি আছিল খুব কম অকণমান দেই তাতে কিবা কিবি অলপ লগাইছোঁ আপোনালোকেও লগাওক আৰু ঘৰত উৎপাদন কৰা খাদ্য খাওক ঘৰৰ কোণত হ'লেও 2ডাল জলকীয়া পুলি 2ডাল বেঙেনা 2ডাল ভেন্দি অকণমানিমান শাক কৰি থওক আৰু মজা লওক